নমস্কাৰ আজি মই বনালোঁ শিঙৰা মাছৰ ৰঙালাও আৰু আলু দি অলপ মছলা দি পেলাই প্ৰথমতে তেলত জিৰা দিলোঁ আৰু অলপ পাঁচফোৰণ আৰু সদায় দিয়াৰ নিচিনাকৈ শুকান জলকীয়া এটা এতিয়া কাটি থোৱা পিঁয়াজখিনি তেলত দি দিলোঁ আৰু অলপ সময় ভাজি থাকিম বতৰটো ইমান বেয়া হৈ আছে আপোনালোকৰ ফালে কেনেকুৱা বাৰু বতৰটো ৰ'দ নোলোৱাই হৈছে অনবৰতে দেখোন বৰষুণৰ বতৰত টেঙা তৰকাৰীবিলাক খাবলৈ ইমান মন নাযায় সেইকাৰণে আজি ভাবিলোঁ অকণমান জ্বলা দি পেলাই বনাওঁ অলপ চৰ্দি ভাজো আছিলে সেইকাৰণে মানে টেঙা জোল বনোৱা নহ'ল অলপ আদা নহৰু আৰু জালুক খুন্দনাত খুন্দি লৈছিলোঁ সেইখিনি এতিয়া দি দিম অলপমান মছলা খুন্দিবলগীয়া হ'লে সদায় মই এই খুন্দনাটো ব্যৱহাৰ কৰোঁ কাৰণ মিক্সাৰ গ্ৰাইণ্ডাৰটো সদায় ইউজ কৰি থাকিবলৈ মন নাযায় আৰু অলপমান মছলা দিলে ভালকৈ গ্ৰাইণ্ডো নহয় সেইকাৰণে এই খুন্দনাটো বহুত কামত আহে কিন্তু এতিয়া ৰঙালাও আৰু আলুখিনি দি দিলোঁ ৰঙালাও আৰু আলু সিজোতে বেছি সময় নালাগে আলুখিনি বহুত নতুন আলু বাকলি নুগুচোৱাকৈ হৈ গ'ল ভালকৈ খালি ধুই লৈছোঁ হালধি দিলোঁ ৰঙালাও আৰু আলু দি মাছ বনালে বেছি একো নকৰিলেও হয় এনেও টেষ্টি হয় খাবলৈ এইবাৰ অলপমান ৰেড চিলি পাউডাৰ দিলোঁ ৰেড চিলি পাউডাৰ দিলে আকৌ কালাৰটো বহুত ধুনীয়া আহে কাশ্মীৰী মিৰ্চ পাউডাৰটোও দিব পাৰে আপোনালোকে সেইটোত জ্বলা একেবাৰে নাথাকে খালি কালাৰটো হয় কিন্তু এইটো পিঠা লালটো দিলে আকৌ অলপমান জ্বলাও হয় আৰু ঠাণ্ডা বতৰত অকণমান জ্বলা হ'লে ভাল লাগে হয়নে নহয় নেক্সট মই দিলোঁ নিমখ আমাৰ অসমীয়া যিবোৰ ৰেচিপি সেই ৰেচিপিবিলাকত আমি বেছিকৈ মানে মছলা ইমান ব্যৱহাৰ নকৰোঁ ধৰক জিৰা গুড়ি ধনিয়া গুড়ি গৰম মছলা পাউডাৰ এইবিলাক চবতে ইউজ নকৰোঁ আমি গোটা জিৰাটো দিওঁ তেলত কিন্তু চবতে এইবিলাক মছলা আমি ইউজ নকৰিলেও দেখোন খাবলৈ ভালেই হয় ইমান বেয়া নহয় আপোনালোকৰ কেনেকুৱা লাগে বাৰু আৰু আমাৰ অসমীয়া এনেকুৱা কিছুমানটো ৰেচিপি আছে নৰ্থ ইষ্টৰ যিবিলাকততো আপোনাৰ তেলো একেবাৰে ব্যৱহাৰ নকৰে মানে তেল একে নামমাত্ৰ দিয়ে নহ'লে বইল কৰি পেলাই বনায় কিন্তু সেইবিলাক ৰেচিপি খাবলৈ কিন্তু বেয়া নালাগে সোৱাদ হয় আচলতে কম্বিনেশ্যনটোৱে মেইন মানে আমি যিবিলাক ইনগ্ৰেডিয়েণ্ট দিওঁ সেইখিনি ইটোৰ লগত সিটো মিলিছেনে নাই আৰু কিমান পৰিমাণে মানে ভাজিব লাগে বা কিমান পৰিমাণৰ পানী দিব লাগে সেইখিনিৰ ওপৰতে টেষ্টটো ডিপেণ্ড কৰে বুলি মই ভাবোঁ বেছি মছলা দিলে যে সোৱাদ হ'ব বা বেছি জ্বলা দিলে যে সোৱাদ হ'ব এইটো মই নাভাবোঁ এয়া চাওক ফিছটো কালিয়ে মোৰ আনি থোৱা আছিলে কালি এবাৰ বনালোঁ মই কালি চিম্পুলকৈ বনাইছিলোঁ জিকা আৰু আলু দি পেলাই আজি আকৌ ৰঙালাও দি বনালোঁ শিঙৰা মাছ এতিয়া কিন্তু ৰঙালাওখিনি ভালকৈ সিজি ভাঙি যাব লাগিব মই অলপ মেছাৰ এডাল লৈ পেলাই ৰঙালাওখিনি ভাঙি দিছোঁ মেছ কৰি দিলেহে ভাল লাগিব নহ'লে ঠেলেং হৈ থাকিলে খাবলৈ ভাল নালাগে সেইকাৰণে মই আকৌ ৰঙালাওখিনি ভাঙি দিছোঁ আৰু এটা বস্তু দিছোঁ কিন্তু অকণমান চেনিও দিছিলোঁ ৰঙালাওৰ যিকোনো মানে ৰেচিপি বনালে অলপ চেনি নিদিলে ভাল নালাগে কাৰণ কেতিয়াবা ৰঙালাওবোৰ কিবা খেলখেলীয়া থাকে একোৱেই টেষ্ট নাহে তেতিয়া অলপমান চেনি দিলে ভাল হয় ৰঙালাওখিনি মেছ কৰি দিওঁতে পানীটো একেবাৰে নাইকিয়া হৈ গ'ল এতিয়া সেইকাৰণে মই আৰু অলপমান পানী দি পেলাই অলপ উতলাই দিওঁ আৰু তাৰপিছত মই মানে মাছখিনি তেতিয়া দি দিম
আৰু অলপ পানী মই দি দিলোঁ। এতিয়া মই অলপ সময় ঢাকি পেলাই উতলিবলৈ দিছোঁ। উতলা পূৰা হৈ গৈছে। এতিয়া ইয়াত মই মাছখিনি দি দিম। ভাত বনাবলৈ আহিলে দেখোন 15-20 মিনিটতে বনাই হৈ যায়। কাৰণ মই খুব বেছি ৰেচিপিজ বনাই নাথাকোঁ, এটা বা দুটাই বনাওঁ। কাৰণ মোৰ ল'ৰাটোৱে হওক বা মিষ্টাৰে হওক, তেওঁলোকে মানে বেছিকৈ বনাই দিলে ভাল নাপায়। যিকোনো এটা বা দুটাই টেষ্টিকৈ বনালেহে খাই ভাল পায়। একেলগে এগাল ৰেচিপি দিলে ভাল নাপায়, মানে এগাল আইটেম দিলে খাবলৈ ভাল নাপায়। সেইকাৰণে মই খুব বেছি আইটেম নবনাওঁ। এতিয়া ফিছ বনাইছোঁ আৰু লগত কিবা ফ্ৰাই এটা বনাই দিম, বেঙেনা ফ্ৰাই।